মন্ত্ৰী দায়িত্ব পোৱাৰ পিছত আজি মই বাক্সা জিলালৈ প্ৰথম আহিছোঁ। মোক এনে 3খন জিলাৰ দায়িত্ব দিছে আৰু 3খন জিলাও আমাৰ BTCৰ ভিতৰতে পৰিছে, কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। আজি প্ৰথম মই বাক্সাত আহিছোঁ। বাক্সাত ইতিমধ্যে আমি বিভিন্ন ডিপাৰ্টমেণ্টক লৈ ৰিভিউ কৰিলোঁ। খুব ভাল মিটিং হৈছে আৰু আজি এটা ইন্ট্ৰডাকশ্যন চেৰিমনিও হ'ল, খুব ভাল লাগিল। বিভিন্ন সমস্যাৰ ওপৰত আমি আলোচনা কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা আমি ওলাইছোঁ। ইয়াৰ পিছত আকৌ মই চিৰাঙলৈ যাম। চিৰাঙতো আজি তেনেকাই ইন্ট্ৰডাকশ্যন চেৰিমনি আৰু কিছু আমাৰ ষ্টেটৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম ইয়াৰ ওপৰত আমি আজি ৰিভিউ কৰিম। আৰু ইয়াতকৈ বেছি চিৰিয়াছ কথাটো হ'ল যিহেতু এতিয়া বাৰিষাৰ সময়, ফ্লাড হ'ব পাৰে। তো ফ্লাডৰ কাৰণে আমি কি প্ৰিপাৰেশ্যন ল'লে ভাল, এতিয়া আগতীয়াকৈ আমি কি ধৰণে প্ৰিপাৰেশ্যন ল'লে আমি ফ্লাডৰ লগত মোকাবিলা কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ। আমাৰ SDMে আজি খুব ধুনীয়াকৈ ৰিপৰ্ট দিলে। বাক্সা হিচাপে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে এইখিনি লৈ থৈছে, তো খুবেই ভাল। তো বাকী হাতী মানুহৰ সংঘাত এই বিষয়েও ওলাইছে, এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। আৰু যিহেতু বৰ্ডাৰ এৰিয়াত এই ঘটনাটো হয় আৰু বাক্সা জিলাটো যিহেতু বৰ্ডাৰ এৰিয়া হিচাপেও এটা স্কিম পাই আছে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা। আৰু এতিয়া নতুন স্কিম আহিছে ভাইব্ৰেণ্ট ভিলেজেছ, ইয়াৰ দ্বাৰাও কিছুমান কাম কৰিব পৰা স্কপটো আছে। আৰু তাৰ বাদেও আমি হাতী মানুহৰ সংঘাতটো প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কিছু আলোচনা কৰিছোঁ। আমি ঠিক তেনেকৈ ৱাটছ টাৱাৰ দিয়াৰ ব্যৱস্থা, চলাৰ হাই মাছ দিয়াৰ ব্যৱস্থা, আৰু পাৰিলে আমাৰ বহি থকা মাটিবিলাক জলাশয়ে হওক কিবাই হওক তাতে প্লেণ্টেশ্যন কৰা, কলগছ লগোৱা, কিবা হাতীকতো জেগা দিব লাগিব। এই ক্ষেত্ৰত আমি কথাও এতিয়া আলোচনা কৰিছোঁ। অবৈধভাৱেতো আমি দিব নোৱাৰোঁ। BTC যিহেতু এটা 6th শিডিউল এলেকা, ইয়াতো কোনো মানুহ মানে ইয়াত ST হওক নন ST হওক অবৈধভাৱে থাকিব নোৱাৰে। তাৰ কাৰণে এইবিলাক এৰিয়াটো আমি যদি প্লেণ্টেশ্যন কৰোঁ, হাতীও থাকিবলৈ জেগা পাব। জলাশয় এৰিয়াবিলাক এনে পৰি আছে, মানুহে এইবিলাক দখল কৰিছে, এইবিলাকৰ ক্ষেত্ৰতো আমি আলোচনা কৰিছোঁ। ইয়াৰ ওপৰত আলোচনা হৈছে। বানপানী যোৱা বছৰ হোৱা নাই বাক্সাত, আজি ৰিপৰ্ট দিছে। আৰু যি হয় বেকী নদীত হয়, আৰু ইফালে পাগলা দিয়াটো তামোলপুৰতো আধা পৰে আৰু বাক্সাতো পৰে। তো এইখিনি ওপৰতো আলোচনা কৰিছে। আৰু মানে কি কয়, ফ্লাডৰ আগত যদি কিবা কৰিব লগা থাকে আমাৰ ৱাটাৰ ৰিচোৰ্চ বিভাগত ইতিমধ্যে আমাৰ পাৰ্কো পাইন ৰেডি আছে আৰু জিঅ' বেগ ৰেডি আছে, আৰু ৱেজেছৰ কাৰণে BTC পইচা মজুত দি ৰখা হৈছে। তাৰ কাৰণে কিছুমান তেনেকুৱা সৰু সুৰা কাম যিটো কৰিলে নেকি আমাৰ ফ্লাডত মানে আমি এফেক্টেড নহয়, এনেকুৱা কাম কৰিবৰ কাৰণে ইতিমধ্যে আমি নিৰ্দেশ দি থৈছোঁ। হয়, আলোচনা কৰিলোঁ এই বিষয়ে, শুনিলোঁ ইয়াত মানে আমাৰ কিছুমান ইলেক্ট্ৰিচিটি বিল পেণ্ডিং হৈ আছে। তো এই বিষয়টো আমি BTC চৰকাৰৰ লগত আলোচনা কৰিম। অবৈধ খনন মই জনাম BTC, কিয়নো এইটো BTCৰ যিহেতু হেৰিটো মানে BTCৰ ছাবজেক্ট 29 ছাবজেক্টৰ ওপৰত যিহেতু ফৰেষ্টটো পৰে, তো ফৰেষ্ট এলেকাত ক'ত তেনেকুৱা খনন হৈছে এই বিষয়টো মই BTCক জনাম। আমাৰ সন্মানীয় শ্ৰী ভাগামলী ডাঙৰ কথা পাতিম, যাতে BTC ইয়াৰ ওপৰত মানে বিশেষ ব্যৱস্থা লয়। হয় নেকি? ঠিক আছে, আজি গম পাইছে, আলোচনা কৰিম। এইবাৰতো নতুনকৈ ৰেল লাইন বহুত জেগাত হ'ব। ইফালে যদি ছাৰ্ভে হোৱা নাই মই গম পোৱা নাই, পিছলৈ আমি এই বিষয়তে আলোচনা কৰিম।